এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। অসমবাসীৰ হাৰ্টথ্ৰব তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ মঞ্চতে বাগৰি পৰিল। কিন্তু কেনেকৈ গীত পৰিৱেশন কৰি থাকোঁতে জুবিন গাৰ্গ বাগৰি পৰিল মঞ্চত। আপোনালোকে বাৰু দেখিছেনে? জুবিন গাৰ্গে বহি থকাৰ পৰা উঠি গৈছে আৰু এতিয়াই সংঘটিত হ'ব এই ঘটনাটো। আপোনালোকে চাওকচোন, এয়া দেখিছেনে? এয়া জুবিন গাৰ্গ বাগৰি পৰিল মঞ্চতে। পুনৰ এবাৰ আপোনালোকক এই দৃশ্যটি দেখাই দিছোঁ। আপোনালোকে ভালকৈ মন কৰকচোন। এয়া জুবিন গাৰ্গ উঠি গ'ল আৰু এয়া দেখিছেনে কেনেকৈ জুবিন গাৰ্গক ঠেলি এজন ব্যক্তিয়ে পেলাই দিছে। জানিব পৰা মতে জুবিন গাৰ্গে যোৱা ৰাতি মঙলদৈত গীত পৰিৱেশন কৰি আছিল আৰু সেই সময়তে জুবিন গাৰ্গ উঠি গৈছিল আৰু উঠি যোৱাৰ সময়তে তেওঁৰ অনুৰাগী এজনে দৌৰি আহি জুবিন গাৰ্গক আঘাত কৰিলে এনেদৰে। আৰু তাৰ পাছৰ পৰিৱেশ আপোনালোকে ইতিমধ্যে ধৰিব পাৰিছে নহয়। বৰ্তমান ঠিকেই আছে কণ্ঠশিল্পীগৰাকী, পিছে তেওঁৰ অনুৰাগীৰ এনে কাৰ্য সঁচাই নিন্দনীয়।